তো ইন জেনেৰেল কোৱা হয় যে এপিএসসি ক্ৰেক কৰিবৰ বাবে এনেই দিনে নিশাই পঢ়ি থাকিলে নহব অধ্যয়নৰ এটা নিৰ্দিষ্ট শৈলী থাকিব লাগিব বা যেটো ট্ৰেক বা সিস্টেমটো বুজি উঠিবলৈ যথেষ্ট কঠিন তো এই ক্ষেত্ৰত আপুনি কি ভাবে তেনেকুৱা কিবা অধ্যয়ন বিশেষ শৈলী থাকে বা আপোনাক কোনোবা এই ক্ষেত্ৰত গাইড কৰিছিলে নেকি যে এনেকা পঢ়িব লাগিব তেনেকুৱা কিবা আছে আজি অকল আমাৰ উঠি অহা প্ৰজন্ম আছে যে অলপ পঢ়ি আছে তেওঁলোক কি ক'ব বিচাৰিবা যে বৰ্তমান চৰকাৰখনে যি সুবিধা দি আছে আচলতে পঢ়া-শুনা ভালদৰে পঢ়া-শুনা কৰিলে চৰকাৰী চাকৰি লাভ কৰিব পাৰিব বা চৰকাৰী চাকৰিয়ে নহয় এইমছ হৈ আছে বা সেমি কণ্ডাক্টৰ হৈ আছে সকলোতে আমাৰ নৱ প্ৰজন্ম আগুৱাই যাব পাৰিব বাহিৰত যাব নালাগে কি ক'বা এই ক্ষেত্ৰত তোমালোকে ভালদৰে আগবাঢ়ি যোৱা পঢ়ি শুনি কাৰণ আমাৰ চৰকাৰখনে বহুত সুবিধা দি আছে আমি যেহেতু 1 টকা নিদিয়াকৈ চাকৰি লাভ কৰিছো তোমালোকক যদি ভালকে পঢ়া সঁচাকৈ এই চৰকাৰখনৰ লগত মানে কৰিব পাৰিবা আৰু ঠিক নমস্কাৰ মই শংকৰ কঠোৰ পৰিশ্ৰম অধ্যৱসায় আৰু আশাহতীয়া চেষ্টাই জীৱনৰ যিকোনো কঠিন বাট বা যিকোনো কাইট মুকলাই দিব পাৰে মনত দৃঢ়তা আৰু একাগ্ৰতাই নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰে লক্ষ্য যিমানে কঠিন হ'ব মানুহৰ পৰিশ্ৰমো সিমানেই বৃদ্ধি পাব কিন্তু এটা কথা ঠিক লক্ষ্য যিমানেই কঠিন নহওক কিয় ই কেতিয়াও অসম্ভৱ হ'ব নোৱাৰে আৰু সেয়াই পুনৰবাৰ প্ৰমাণিত কৰি বচনগৰী শুৱালকুছিবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে পূব শুৱালকুছিবাসীৰ নিবাসী কমল বৰুৱা আৰু ভগৱতী বৰুৱাৰ একমাত্ৰ পুত্ৰ ভাৰ্গৱ বৰুৱাই সদ্য ঘোষিত এপিএসসি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমগ্ৰ বচনগৰীবাসীৰ লগতে নৱপ্ৰজন্মৰ আদৰ্শ হৈ পৰা ভাৰ্গৱ বৰুৱা এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে তেখেতৰ মনৰ কথা কিছু আমি জানিবলৈ চেষ্টা কৰিম তো পোনপ্ৰথমে আপোনাক অনুষ্ঠানটিলে স্বাগতম জনাইছো প্ৰথমতে আমি জানিব বিচাৰিম ইটো আপোনাৰ কিমান নম্বৰ এটেম্প আছিলে আৰু প্লাস কোনটো বিভাগত কোনটো ৰেংকত মানে স্থান লাভ কৰিছে ৰাইজে জানিব বিচাৰে মোৰ একচুয়ালি এটো থাৰ্ড এটেম্প আছিলে হয় আৰু থাৰ্ড ইন্টাৰভিউ আছিলে মই 2023 জন্তু ওলাইছিল নটিফিকেশন হয় হেতুটো উত্তীৰ্ণ হৈছো আৰু ইন্টাৰভিউ লৈকে গৈছো তাৰ পাছত 10-15 মাৰ্কছৰ কাৰণে হেতু নহল আকৌ নেক্সট এটেম্পটো আকৌ দিছো সেকেন্ড এটেম্প হেতুটো ধৰক আপোনাৰ 7 to 10 মাৰ্কছৰ কাৰণে নহল কিন্তু মই ভাঙি পৰা নাই মই ভাবিছো এইটো এক্সাম মানে ক্লিয়াৰ কৰিবলৈ পেশেন্স লাগিব তো মই হাৰ্ড অক কৰি গৈ আছো আৰু ফাইনালি এবাৰ এসিস্টেন্ট এমপ্লয়মেন্ট অফিচাৰ ৰেংক 16 পাবলৈ সক্ষম হৈছো পুনৰবাৰ সেইভাবে আপোনাক অশেষ শুভেচ্ছা জ্ঞাপন কৰিছো আমি জানিব বিচাৰিম সামগ্ৰিকভাৱে কিমান চেষ্টা বা কিমানখিনি আপুনি কষ্ট কৰিবলগীয়া হ'ল লক্ষ্যত উপনীত হ'বৰ বাবে হয় এইটো এক্সাম একচুয়ালি এনেকুৱা যত নেকি আপুনি সব কৰিম বুলি সবতে ফুৰিব যাম বুলি তেনেকুৱা আপোনালোকে যাব নোৱাৰে কিছুমান বস্তু আপুনি ত্যাগ কৰিব লাগিব তেনেকুৱা মই এতিয়া ধৰক লগৰ বন্ধুৰ লগত আগতে যেনেকুৱা এটা আড্ডাটো আছিল এতিয়া হেতু নোহোৱা হৈ গৈছে বা যেনেকে ফ্যামিলি ফাংচন কিছুমান হয় হেতু কিছুমান অলপমান ত্যাগ কৰিব লগা হয় কিছুমান যায় হেনেকুৱা বা বহুখিনি অলপমান মানে স্যাক্ৰিফাইস কৰিব লগা হয় আৰু কৰিব লাগিব নিশ্চয় আমু কিন্তু আপুনি বুলিও কৈছো আপোনাক আগতে তুমি বুলি কৈছিলে এতিয়া আমি আপুনি বুলি ক'বই লাগিব আপোনাক আমি পালাত আমি আমাৰ খেলপথাৰত যথেষ্ট ক্ৰিকেট খেলাও দেখিছিলো কিন্তু যোৱা কিছু বছৰৰ পৰা আপুনি মানুহটো সম্পূৰ্ণ নাইকিয়া হৈ গৈছে তো হেয়াই আজি ফল লাভ কৰিছে বুলি ক'ব পাৰি এক প্ৰকাৰ হয় জানো হয় মই একচুয়ালি ক্ৰিকেট খেলি ভাল পাওঁ ক্ৰিকেট খেলিছিলো তাৰ পিছত মই জিম কৰিও ভাল পাওঁ মাজে মাজে জিমতো যাওঁ ৰানিংও কৰো বালাত কিন্তু যেতিয়া এক্সামটো ওচৰ চাপি আহিল তেতিয়া মই এইবোৰ মানে অলপমান দূৰৰ পৰা আছে এটো কাৰণ এক্সামটো এনেকুৱা এক্সাম এটো বহুত কম্পিটিশন আছে বহুতখিনি কষ্ট মানে জড়িত আছে ৰাজ্যবাসীয়ে কিন্তু আজি চাইছে আপোনালোকক বিশেষকৈ এডমিনিষ্ট্ৰেটিভ সাৰ্ভিসত ৰিজাল্ট কৰাটো বৰ বেছি এটা সহজ নহয় কিমান দুখৰ নিশা থাকে কিমান দুখৰ স্মৃতি থাকে সুখৰ স্মৃতি থাকে সেইবিলাক হয়তো আমাৰ দৰে আমি যেহেতু প্ৰিপাৰেচন কৰা নাই গতিকে প্ৰিপাৰেচন নকৰা লোকসকলে বুজিব নোৱাৰিব তো কিমান বাৰ নিজকে বুজাইছে যত নেকি কেতিয়াবা এনেকুৱা হয় যে নাই নকৰো আৰু এৰি দিম বা তেনেকুৱা কিবা হৈছে নেকি এনজাইটি বা তেনেকুৱা কিবা যেহেতু দুটা এটেম্প ফেল কৰিছে আমি পুনৰবাৰ এইটো কোৱেশ্চনলৈ আহিলো যেতিয়া ইন্টাৰভিউ ষ্টেজলৈকে যোৱা হয় মানুহ এটা তেতিয়া বহুত মানে আশাবাদী হয় মানুহজন হয় যে পাম কিবা এটা হলেও সাৰ্ভিস পাম কিন্তু যেতিয়া অলপ মাৰ্কছৰ কাৰণে পোৱা নাযায় তেতিয়া বহুত ভাঙি পৰা যায় মই মোৰ ক্ষেত্ৰতে ক'লো এনেকুৱা হৈছে মই 10-15 দিন মানে ৰুমৰ ভিতৰতে মানে আছো মানে বাহিৰত যোৱাই নাই মানে ৰুমৰ ভিতৰতে আছো হেনেকুৱা দিন গৈছে টোটেলি ৰুমৰ ভিতৰতে তেনেকে আছো মই বহুত দুখ গৈছে তাৰে মাজতো মই ভাঙি পৰা নাই তাৰপিছতে মোৰ এনেকে লগৰবোৰো ফোন কৰে বা ফ্যামিলিও বুজায় বা মই ইটো একচুয়ালি নিজে বুজাব লাগিব ভাবো নেক্সট এটেম্পটো ভালকে দিম আৰু কিন্তু সপোনটো কি সৰুৰ পৰা আছিল নেকি যে এপিএসসি বা ইউপিএসসি ক্ৰেক কৰাটো
একচুৱেলি মই যেতিয়া কলেজত পঢ়িছিলো তেতিয়া আমাৰ ছাৰ এজন আছিলে হয় ছাৰজনে মানে এই এক্সামটো দিছিলে এইটোৰ বিষয়ে ক'লে মানে এনেকুৱা APSC এনেকুৱা দিছিলে। চাৰ্ভিচ পায় হয় হয়। কিন্তু ছাৰজনে নাপালে তেতিয়া মানে তেতিয়া অলপমান কেলেংকাৰী টাইপ হৈ আছিলে কিবা সেই তেনেকুৱা বিষয়টোলৈ আহিম বাৰু আমি নিশ্চয়কৈ তাৰপিছতে মই ভাবিলো এইটোৱে ভাল চাগে হয়। ছাৰক সেনেকে অলপমান কথা বতৰা পাতিলো তেতিয়াৰ পৰা মই ভাবিছো মই এইটো এক্সামে দিম যিয়ে নহওক কিন্তু তেতিয়া একচুৱেলি মোৰ মানে গাইড কৰা মানুহ নাছিলে বা মেণ্টৰ নাছিলে তেতিয়াৰ পৰা মই প্ৰিপাৰেশ্যনটো চলোৱা নাছিলো কিন্তু যেতিয়া মোৰ মাষ্টাৰ্ছ কমপ্লিট হ'ল তাৰপিছতে মই প্ৰিপাৰেশ্যনটো চলাই যিহেতু কেলেংকাৰী কথা ওলালে মই সুধিব বিচাৰিম আমাৰ বিশেষকৈ নৱপ্ৰজন্ম তেওঁলোকে যিহেতু যিসকলৰ বিশেষকৈ 17-18 বছৰ তেওঁলোকে পূৰ্ব চৰকাৰখনৰ যিবিলাক আচলতে কৰ্মবিলাক তেওঁলোকে সিমান এটা জ্ঞাত নাছিল এই এডমিনিষ্ট্ৰেটিভ যিবিলাক মানে এনেধৰণৰ চাকৰি আছিলে সেইবিলাকত যথেষ্ট পৰিমাণে কেলেংকাৰী আছিলে নহয় জানো কিন্তু বৰ্তমান সময়ত সম্পূৰ্ণ নিকা পদ্ধতিৰে যিসকল আচলতে যোগ্য প্ৰাৰ্থী সেই যোগ্য প্ৰাৰ্থীক চাকৰি দিছে কোনো ধৰণৰ টকা পইচাৰ কথা নাহে ইয়াত হয় কি ক'বা মই এই মানে হিমন্ত বিশ্ব চৰকাৰক বহুত ধন্যবাদ জনাইছো মানে এইবাৰ প্ৰচেছটো এনেকুৱা হৈছে বহুত ট্ৰেন্সপাৰেণ্ট লাগা মই নিজেই এক্সাম্পল বা এনেকুৱা বহুত মানে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীও পাইছে 1 টকা নিদিয়াকে সেইটোৰ বাবে মানে বহুত মানে ধন্যবাদ আৰু হিমন্ত বিশ্ব চৰকাৰ এইটো দুখীয়া বুলি নহয় আচলতে ঠিকে আছে দুখীয়া পাব কিন্তু যোগ্যতাৰ ভিত্তিত দিছে নহয় জানো যিজন যোগ্য পূৰ্বতো দুখীয়া মানুহ বহু যোগ্য আছিলে কিন্তু তেওঁলোকৰ ঘৰত টকা বা ধন আগতীয়াকৈ ভেটি দিব নোৱাৰাৰ বাবে চাকৰিসমূহ ল'ব পৰা নাছিলে কিন্তু এই সম্পূৰ্ণ ভাৰতীয় বিজেপি চৰকাৰ অপ্ৰিয় হলেও এটা কথা সত্য বিজেপি চৰকাৰখন অহাৰ পিছত যিটো ধনৰ যিটো লেনদেন বা ভেটি দিয়া সেইটো চিষ্টেম সেইটো সম্পূৰ্ণৰূপে নিকা পদ্ধতি হৈছে নহয় জানো আমি এতিয়া অন্য এটা প্ৰসংগলৈ আহিছো ইন জেনেৰেল কোৱা হয় যে এপিএছচি ক্ৰেক কৰিবৰ বাবে এনেই দিনে নিশাই পঢ়ি থাকিলে নহব অধ্যয়নৰ এটা নিৰ্দিষ্ট শৈলী থাকিব লাগিব বা যিটো ট্ৰেক বা চিষ্টেমটো বুজি উঠিবলৈ যথেষ্ট কঠিন তো এই ক্ষেত্ৰত আপুনি কি ভাবে তেনেকুৱা কিবা অধ্যয়ন বিশেষ শৈলী থাকে বা আপোনাক কোনোবা এই ক্ষেত্ৰত গাইড কৰিছিলে নেকি যে এনেকৈ পঢ়িব লাগিব তেনেকুৱা কিবা এইটো এক্সামত 3টা ষ্টেজ থাকে এটা হ'ল প্ৰিলিমছ এটা হ'ল মেইনছ আৰু এটা হ'ল ইণ্টাৰভিউ প্ৰিলিমছত মই কি কৰিছিলো যোনবোৰ এপিএছচিৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন থাকে যিমান আছে বহুত আগৰ কুৱেশ্যন আছে কিছুমান আৰু এপিএছচি বহুত ডিপাৰ্টমেণ্টেল এক্সাম পাতি থাকে ধৰক পিডব্লিউডি জুনিয়ৰ ইঞ্জিনিয়াৰ ফিচাৰী অফিচাৰ এগ্ৰিকালচাৰ অফিচাৰ তেনেকুৱা এক্সাম পাতি থাকে সেইবোৰ যিমান এক্সাম পাতিছে আজিকালি 2000 ধৰক আগৰ পৰা 2018 পৰা সব মই মানে এটা কপিত মানে কম্পাইল কৰিছিলো পিডিএফ এটা বনাইছিলো সব আৰু মানে কোড এক্সামটো কেনে গম পাম আমি যে এক্সামটো পাতিছে বুলি বা এপিএছচি ৱেবছাইটত পাই যায় কুৱেশ্যন পেপাৰো পাই যায় তো মই গোটেই কুৱেশ্যনখিনি এনালাইজ কৰিছো এনালাইজ কৰিলে গম পাই মানে কিছুমান বস্তু ক'ৰ পৰা কাটি আছে বা কিছুমান কুৱেশ্যন মানে মই ডাইৰেক্ট ৰিপিট পাইছো প্ৰিলিমছ এক্সামিনেশ্যনত তো সেই বস্তুটো মই ভাবিছো যথেষ্টখিনি হেল্প কৰিছে ৰিপিট বিলাক আকৌ পুনৰ ৰিপিট হোৱা চান্স থাকে আৰু ইউপিএছচি যোনবোৰ কুৱেশ্যন ইউপিএছচি ধৰক আপোনাৰ 1996 মানৰ পৰা আছে কুৱেশ্যন তো সেইখিনি যদি আপুনি গোটেই কৰে আপোনাৰ মাইণ্ডছেটটো অলৰেডি ডেভেলপ হৈ যায় 96 ৰ পৰা 96 ৰ পৰা এতিয়া এইটো কম ব্ৰেইন হ'ব নালাগিব আচলতে এইটো কৰিব লাগিব এইটোতো উপায় নাই নহ'লে ছ'চিয়েল মিডিয়া ChatGPT বা AI তেনেকুৱা কিবা ব্যৱহাৰ কৰিছিল নেকি ছ'চিয়েল মিডিয়া কেনেদৰে ইউজ কৰিছিলে বা কৰিছিল নে নাই আজিকালি কোৱা হয় যে ছ'চিয়েল মিডিয়াত যথেষ্টখিনি উপকৃত হয় ইয়াৰ পৰা কি ভাবে মোৰ ছ'চিয়েল মিডিয়া একাউণ্ট আছিলে বাট মই যেতিয়া প্ৰিপাৰেশ্যন কৰি থাকোঁ মই মানে ডিএক্টিভেট কৰি থৈছিলোঁ ফেচবুকো আছিলে মোৰ ইনষ্টাগ্ৰামো আছিলে মই চব ডিএক্টিভেট কৰি দিছোঁ তাৰপিছত মই প্ৰিপাৰেশ্যনে লগাইছোঁ আৰু যদি মই কিবা এটা ব্যৱহাৰ কৰিছোঁ টেকন'লজি সেইটো হ'ল ChatGPT-ক মই এনেকৈ ব্যৱহাৰ কৰিছোঁ মানে ChatGPT-ও চাগে মানে অলপ বুজাই দিয়া যিসকলে প্ৰিপাৰেশ্যন কৰি আছে কেনেকৈ মই নাজানো একচুৱেলি কেনেকৈ কোৱা অলপ মই যিকোনো এটা কুৱেশ্যন লওঁ ধৰক ইউপিএছচিৰে কুৱেশ্যন এটা মেইনছৰ কাৰণে মই সেইটো লিখিব চাওঁ কেনেকুৱা হৈছে মই 7 মিনিটছত লিখি পিনে মই ফটো মাৰি পিনে মই ChatGPT-ক চেণ্ড কৰি দিওঁ যে ChatGPT-ক মই কওঁ যে কপিটো চাই দিয়ক এনেকৈ যে এজ ইফ ইউ আৰ দ্য ইউপিএছচি এক্সামিনাৰ মই এনেকৈ লিখি দিওঁ প্ৰম্পটটো যে চেক মাই এনচাৰ একৰ্ডিং টু ইউপিএছচি ষ্টেণ্ডাৰ্ড এজ ইফ ইউ আৰ দ্য ইউপিএছচি ইভালুৱেটৰ এণ্ড গিভ মি মাৰ্কছ আউট অফ 10 সেনেকৈ মাৰি দিওঁ মাৰ্কটো দি সিহঁতে মানে তাৰপিছত ChatGPT এনালাইজ কৰে কপিটো মোৰ ক'ত কি উইকনেছ আছে মোৰ ক'তটো ভাল হৈছে আৰু ক'ত ইম্প্ৰুভমেণ্ট কৰিব পাৰি ক'ত ডায়েগ্ৰাম বনাব পাৰি এইখিনি দেখাই দিয়ে সেনেকৈ মই ইম্প্ৰুভ কৰি যাই আছোঁ মানে মই এতিয়া ধৰক মই কাক কপিটো সদায় চেণ্ড কৰিম এনেকুৱাতো আজিকালি তেনেকুৱা নাপাই যদি মই লোৱা নাই মই ChatGPT-টোৱে মানে একদম ভৰসা কৰিছিলোঁ ChatGPT-কে লৈছিলোঁ আৰু কিছুমান বস্তু কি কৰিছিলোঁ মই ইউপিএছচি টপাৰ্ছৰ যোনটো কপি মই সেইটো এনালাইজ কৰিছোঁ ধৰক ইউপিএছচি এনচাৰ এটা মানে কুৱেশ্যন এটা চাই পিনে মোৰ মাইণ্ডত কি আহিব পাৰে মই ভাবোঁ এনেকৈ ভাবি আছোঁ
তাৰপিছত মই টপাৰ্ছৰ কপিটো চাওঁ, টপাৰ্ছে কি লিখিছে, যে মোৰ লগত মিলিছে নে নাই থটটো। সেনেকে যেতিয়া আপুনি একদিন 2 দিন 3 দিন গৈ থাকিব, লাহে লাহে বস্তু স্কিলটো ডেভেলপ হৈ থাকিব। নিশ্চয়কৈ 3টা ষ্টেজ থাকে, প্ৰিলিমছ, মেইনছ আৰু আপোনাৰ ইণ্টাৰভিউ। তো মেইনছৰ ক্ষেত্ৰত কি মানে অলপ বুজাই দিয়াছো, কিমান লিখাৰ ক্ষেত্ৰত বা তেনেকুৱা কি অলপ কেনে ধৰণৰ প্ৰিপেয়াৰ কৰিব লাগে? মেইনছৰ এক্সামটো একচুৱেলি বহুত কঠিনে ক'ব গ'লে, কাৰণ তাত বহুত লিখিব লাগে। সেইদিনা 3 দিনত আপুনি 18 ঘণ্টা লিখিব লাগিব, আৰু একদিনত আপোনাৰ 2খন পেপাৰ থাকে 250 মাৰ্কছৰ, 3 ঘণ্টাকে মানে 6 ঘণ্টা লিখিব লাগিব একদিনত। 3 দিনত 18 ঘণ্টা হ'ল। তো এইটোতো চেলেঞ্জিং হয় বহুত। এইটো 2-3 মাহ আপুনি কণ্টিনিউৱাছ লিখিব লাগিব, স্পীড থাকিব লাগিব, মানে এনচাৰটো ভাল, মানে স্পীড থাকিলেও নহ'ব, অলপ হেণ্ড ৰাইটিংটো ভাল লাগিব লাগিব, যোনে কপিটো চাইছে ছাৰ বুজি পাব লাগিব বা ভাল দেখিব লাগিব অলপমান। তেনেকে মই প্ৰিপাৰেশ্যন চলাই গৈছিলোঁ। মই মানে মাথাত ৰাখিছোঁ যে মই ক'ৰবাত যদি কিবা কাম কৰোঁ বা ক'ৰবাত গুৱাহাটীত গৈছোঁ যেনিবা কিবা কামত গৈছোঁ, মইতো মেক চিয়'ৰ কৰোঁ যে আহি পিনে মই এনচাৰ লিখিমেই। মই লগা হ'লে সেইদিনা পঢ়াই নাই জানিবা, কিন্তু মই এটলিষ্ট 5-6টা হ'লেও কুৱেশ্যনটো লিখিমেই। আধা ঘণ্টা টাইমাৰ ছেট কৰি লওঁ মোবাইলত, যে মই 35 মিনিট বা 30 মিনিট কেইটা কুৱেশ্যন লিখিব লাগে চাওঁ। এনেকৈ মই মক টেষ্ট পেপাৰ সদায় দিছিলোঁ। মক ইণ্টাৰভিউৰ ক্ষেত্ৰত কেনেধৰণৰ কি আছিলে? মানে মক ইণ্টাৰভিউটোত বহুতে নাৰ্ভাছ ফিল কৰে, প্ৰথম যিহেতু আমনে চামনে হৈ যায়, মানে সন্মুখী। তো এই ক্ষেত্ৰত আপোনাৰ অভিজ্ঞতাটো অলপ কৈ দিয়া। মক ইণ্টাৰভিউটো বহুতে ভাবে যথেষ্টখিনি টান বুলি, বাট তেনেকুৱা নহয়। একচুৱেলি মক ইণ্টাৰভিউটো, যোনটো মই মক ইণ্টাৰভিউ দিছিলোঁ তাত চিটুৱেশ্যনটো বেলেগ, আৰু যোনটো ৰিয়েল ইণ্টাৰভিউ য'ত মই APSC দিছিলোঁ সেইটো কমপ্লিট বেলেগ। আপোনাৰ যেতিয়া মই ৰিয়েল ইণ্টাৰভিউ দিছিলোঁ, মেম্বাৰ্ছখিনিয়ে মানে যথেষ্টখিনি আপোনাৰ কমফৰ্টেবল কৰাই লয়। মই যেতিয়া সোমাইছিলোঁ মোকেই কৈছিল যে ডেকা ল'ৰা বহা ভাত খাই আহিছেনে, মই এনেকৈ মানে কমফৰ্টেবল কৰাই লৈছে। তাৰপিছত মই ক'লো মই ৰাতিপুৱা ভাত খাই অহা নাই, মই চাহ খাইছোঁ অকল। সেনেকেই মানে মোক সুধিছে মা দেউতাই কি কৰে, বা শুৱালকুছিৰ বিষয়টো সুধিবই, যিহেতু শুৱালকুছিত কি প্ৰব্লেম আছে, বা কামৰূপ ডিষ্ট্ৰিক্টৰ কিবা কিবি সুধিছে, ধৰক ক'ত যাব পাৰি, ভাল প্লেচ কি আছে, বা প্ৰব্লেমছখিনি কি হৈ আছে। তেনেকে আহোঁতে মোক সুধিলে যে টুৰিজিম, যোনবোৰ টুৰিষ্ট আহে মানে ফৰেনাৰ, সিহঁত আহিলে কেনেকুৱা কি মানে সেই আছে, প্ৰচেছটো আছে, সেইবোৰ সুধিলে। তাৰপিছত এনেকে বহুখিনি কিবা কিবি সুধিলে, আৰু যিহেতু মই মানে ফুৰি ভাল পাওঁ বুলি কৈছোঁ, কৈছে যে তুমি ক'ত ফুৰিব গৈছা? তাৰপিছত মই কৈছোঁ কাজিৰঙা, মানস। তাৰপৰা কি সুধিছে? এনেকুৱা যদি তুমি কাজিৰঙাত যোৱা বা মানসত যোৱা, তুমি কি জেগা পাৰ হোৱা? আৰু অসমৰ বিষয়ে কিন্তু অলপ জানিব লাগে, বৰ্ডাৰখিনি ক'ত কি আছে, নামঘৰ বা টুৰিষ্ট প্লেচ বা এনেকে কিবা কিবি, আৰু বৰ্ডাৰ্ছখিনিও জানিব লাগে, অসমৰ চাৰিওপিনে কি আছে, ইণ্ডিয়াৰ চাৰিওপিনে কি আছে, সেনেকুৱা। নিশ্চয়কৈ। চৰি ফৰ ইণ্টাৰাপ্ট। কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত অসমৰ মানে বিষয়ে বেছি আহিছে নে অল অভাৰ ইণ্ডিয়াৰ বিষয়ে বেছি আহিছে কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত? মোৰ একচুৱেলিটো ইণ্টাৰনেশ্যনেলৰ বেছি আহিছে, মানে যোনটো ডনাল্ড ট্ৰাম্পে গ্ৰীণলেণ্ডৰ বিষয়ে যিটো হেৰি কৰি আছে, বা ভেনেজুৱেলাত যোনটো মানে হেৰি কৰিছে, সেইকেইটা সুধিছে। বেছিক আণ্ডাৰষ্টেণ্ডিংটো চাই চাগে, মানে ষ্টুডেণ্টজন একচুৱেলি নিউজ পেপাৰৰ লগত জড়িত হৈ আছে নে নাই, বেছিকটো চাই, মানে জানে নে নাই ল'ৰাটোৱে, সেইখিনিয়ে মোক সুধিছে ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছক ক'ব গ'লে। বা সিদিনা সুধিছে যে মোক টেল মি এনি 3 হেডলাইনছ অফ টুডেজ নিউজ পেপাৰ, মই এনেকৈ সুধিছে। মই সেইদিনা, যিহেতু মোৰ ফেব্ৰুৱাৰীটোত ইণ্টাৰভিউ আছিলে, সেইদিনা মই চাই গৈছিলোঁ, মানে এইটো বস্তু মই জানো চাই যাব লাগিব, আহিব পাৰে। মই তাতেও নিউজ পেপাৰ থাকে, মই চাই গৈছোঁ হেডলাইন কেইটা, মোৰ তাতে 2-3টা মনত পৰিছে। আৰু মোৰ যেতিয়া ইণ্টাৰভিউ আছিলে তাৰ আগদিনা বাজেট মানে হেৰি কৰিছিল, প্ৰেজেণ্ট কৰিছিল। নিৰ্মলা সীতাৰমণ। হয়, তো মই বাজেটৰ বিষয়ে চাই গৈছিলোঁ ভালকৈ, আৰু ফৰ্চুনেটলি তাতে মোক বাজেটৰ কথা সুধিলে। লাকি। এইটো একচুৱেলি লাকো ফেভাৰ কৰিব লাগিব, নহয় জানো? কাৰণ কেতিয়াবা কি হয়, ভাবি যায় কিবা এটা, হৈ গৈ তেনেকুৱা কিবা এটা, তেনেকুৱা হয় নেকি? 98%টো নিজৰ, বাকী চাগে 2% লাক মেটাৰ কৰে। কাৰণ ধৰক মই এটা এনচাৰ লিখিলোঁ, কিছুমানে কোনোবা এটা ইফালে উত্তৰে ভাল পাব পাৰে, কোনোবা এটা ইফালে উত্তৰে অলপমান বেয়া পাব পাৰে, তেনেকুৱা মাৰ্কছটো অলপমান ভেৰি কৰিব পাৰে, বা তেখেতৰ থিংকিঙৰ লগত আপোনাৰ থিংকিংটো নিমিলিব পাৰে কিছুমান, তেনেকুৱা অলপ হয়। বাট আল্টিমেটলি মেইন যদি আপোনাৰ হাৰ্ডৱৰ্কটো আছে, 98%টো হাৰ্ডৱৰ্কে হয়, ছাকচেছ হ'ব আৰু।
নিশ্চয়কৈ। তো আমি বেছি সময় নলওঁ, আপোনাৰ ভগ্নী যিহেতু নিকিতা আমাৰ এটা সংগঠনতে আমি কাম কৰা, তেখেতৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। শেষত আমি আমাৰ যিসকল আচলতে প্ৰিপাৰেশ্যন চলাই আছে, যুৱ প্ৰজন্মই হওক নৱ প্ৰজন্মই হওক, তেওঁলোকক যদি আপুনি কিবা গাইডলাইন দিব বিচাৰে বা কিবা যদি পৰামৰ্শ দিব বিচাৰে, কি ক'ব? হয়, যিসকলে মানে যিকোনো লাইনত যাম বুলি ভাবিছে, এটা গ'ল ল'ব লাগিব, ভালকে ল'ব লাগিব। মাজতে বহুত ষ্ট্ৰেছ আহিব বা এংজাইটি আহিব বা মানুহৰ কথাও শুনিব লাগিব, কমেণ্টছো দিব কিছুমানে যে অমুক তমুক, কিন্তু সেইবোৰ চাইড কৰি নিজক নিজে মটিভেশ্যন দিব লাগিব যে মই পাৰিম। কষ্ট হ'ব, বহুতখিনি মোৰো কষ্ট হৈছিল। মই যেতিয়া ইণ্টাৰভিউত পোৱা নাছিলোঁ, মই নিজে মানে 10-12 দিনমান মই ৰুমৰ ভিতৰতে সোমাই আছিলোঁ, সেইটো হয়। কিন্তু আল্টিমেটলি যেতিয়া তুমি আপোনালোকে হাৰ্ডৱৰ্ক কৰিব, বিশ্বাসটো লাগিব, সেইটো ফল পাবই, এতিয়া নহ'লেও দেৰিকে হ'লেও পাব। কাৰণ ভাগৱত গীতাত লিখাই আছে যে কৰ্ম কৰো বলকি চিন্তা মাত কৰো। আপোনালোকে পাবই, কিন্তু ধৈৰ্য ধৰিব লাগিব। মেইন এইটো একচুৱেলি চিভিল চাৰ্ভিচটোৰ বিষয়ে মই ক'লো, যিহেতু ধৈৰ্যৰ খেল। আৰু এটা কুৱেশ্যন মোৰ ৰৈ গৈছে, যিহেতু কৰ্মব্যস্ততাৰ মাজত আকৌ অধ্যয়ন কৰাটো যথেষ্ট মানে ইমান এটা সহজ নহয়। আমি যদি কোনোবা এটা কৰ্মত ব্যস্ত থাকোঁ, তাৰপিছত আহি কিনে আকৌ অধ্যয়ন কৰা। আপুনি যিহেতু নিকিতা আৰু আপুনি এটা দিনতে ঘোষণা হৈছিলে, এটা দিনতে ভাতৃ ভগ্নী দুয়োগৰাকীয়ে চাকৰি লাভ কৰিছিলে, ইতিমধ্যে কৰ্মৰত হৈ আছে চৰকাৰী চাকৰিত। আৰু সেই দিনটোৰ অনুভৱ কেনেকুৱা আছিলে, আৰু এই APSC ঘোষণা কৰা দিনটোৰ অনুভৱটো কৈ দিয়া। যেতিয়া ADR ৰিজাল্ট দিছিলে, মোৰ ভণ্টি আৰু মই দুটাই পাইছিলো, তেতিয়া বহুত ফূৰ্তি কৰিছো। যিহেতু তেতিয়া একো মোৰ নাছিলে, তাৰ আগত মই একো কৰা নাছিলো, মই পঢ়িয়ে আছিলো একচুৱেলি। মই ভাবিছো যে এইবাৰ যদি এটাতো এক্সামতো নহয়, মই প্ৰাইভেট জব হ'লেও কিবা এটা সোমাম মানে। সেইকাৰণে মই এই লাষ্ট 1 year মই বহুত ভালকে পঢ়িছিলো, একদম ডিষ্ট্ৰেকশ্যন নোহোৱাকে, বা ঘৰতো বহুত ছাপৰ্ট পাইছো, একো কৰিব দিয়া নাই, মই ৰুমতে পঢ়ি আছো। তো যেতিয়া ৰিজাল্টটো আহিল, মা দেউতাৰ মুখত যোনটো হাঁহি, মই মানে সেইটো এতিয়া বুজাব নোৱাৰো, যোনটো ফূৰ্তি পাইছে, সপোন আছিলে। আৰু এইটো যোনটো APSC ৰিজাল্ট, সেইটোতো আৰু ক'বই নালাগে, সেইটো মা দেউতাহঁতৰ একচুৱেলি জ্বৰ উঠি আছিলে সেইদিনা। আচ্ছা, হয় নেকি? যেতিয়া মই ৰিজাল্টটো ক'লো, সিহঁতে মানে জাপ মাৰি দিছে, জ্বৰ নোহোৱা হৈ গৈছে। প্ৰথম অৱস্থাত ৰিজাল্ট ঘোষণা কৰাৰ পিছত কিছু মানে বিসংগতি সৃষ্টি হৈছিলে, তাৰ পৰৱৰ্তী সময়ত আকৌ ফলাফল ঘোষণা কৰিলে, সেই সময়ছোৱাত কেনেকুৱা অনুভৱ? যেতিয়া আমি ফূৰ্তি কৰি আছো, তাৰপিছত আকৌ যেতিয়া 6:30-7টা মানত আকৌ ৰিজাল্টটো বাতিল কৰি দিলে, তেতিয়া বহুত টেনচন হৈছিলে। ৰাতি আমাৰ টোপনি যোৱা নাই, একদমেই টোপনি যোৱা নাই, মানে চাই আছো কি হ'ব বা কি কথা। তাৰপিছতে আমাৰ CM ছাৰৰ ইণ্টাৰভিউ এটা চালো 12-12:30 মানত। CM ছাৰে ক'লে যে একো তেনেকুৱা অসুবিধা নহয়, চেঞ্জ নহয়, জাষ্ট মৰাণ আৰু মটকখিনিৰ অলপমান এনেকুৱা কিবা হৈ আছে, সেইখিনি ঠিক কৰি কিনে ফাইনেল ৰিজাল্টটো পাব্লিছ কৰিব। তাৰপিছত অলপ মোৰ মনটো ভাল লাগিল, নিশ্চিন্ত হ'লো, মাহঁতকো দেখালো। তাৰপিছত যেতিয়া ফাইনেল ৰিজাল্টটো আহিল, তাৰপিছতে নামটো চালো, চেম প্লেচতে আছে, বহুত ভাল লাগিছে। মই মানে এতিয়া ইয়াতে কেমেৰাৰ আগত বুজাব নোৱাৰিম। ঠিক আছে, ইমানখিনি ব্যস্ততাৰ মাজত আচলতে সময়কণ দিয়াৰ বাবে অশেষ ধন্যবাদ জনালো। পুনৰবাৰ আপোনাৰ শুভেচ্ছা জ্ঞাপন কৰিছো, ভৱিষ্যতে সপোনবোৰ পূৰণ হওক, আমাক এনেদৰে গাঁওখনক গৌৰৱজল কৰি তোলক। ঠিক আছে, অশেষ ধন্যবাদ। এতিয়া ভাতৃ গ'ল, ভগ্নীক আমি বহুৱাই লৈছো, ভগ্নীৰ মনৰ কথা কিছু জানিবলৈ চেষ্টা কৰিম। তো তোমাকো স্বাগতম জনালো অনুষ্ঠানলৈ। নমস্কাৰ। কেনেকুৱা লাগিছিলে ADR তোমালোক দুয়োগৰাকী এটা দিনতে পাছ কৰিছিলা, সেই দিনৰ অনুভৱটো কোৱা অলপ। সেইদিনা আমাৰ বুজাব নোৱাৰা এটা পৰিৱেশ আমাৰ ঘৰত, কাৰণ দুজনেই পাইছো যিহেতু চাকৰি, খুব বেছি ভাল লাগিছিল। কিন্তু যেতিয়া এইটো ফলাফল পালো, তেতিয়া আৰু বেছি ভাল লাগিছিল। মানে সি যিহেতু APSCৰ কাৰণে কষ্ট কৰি থাকে, প্ৰিপাৰেচন চলাই আছিল ইমান দিনে, এইটোৱে বিচাৰি থাকে। 2 বছৰ, এতিয়া মানে 3 বছৰৰ লগতে সি কষ্ট কৰিছে। 2 বছৰটো নাপালে, মেইনছৰ ইণ্টাৰভিউ দিছিল, কিন্তু নহ'ল সফলতা। এইবাৰ আকৌ পাইছে, মানে ক'ব নোৱাৰা এটা পৰিৱেশ আৰু আমাৰ ঘৰত এতিয়া। পিতৃ মাতৃ তোমালোকৰ কেনেকুৱা অনুভৱ, মানে কেনেকুৱা ফিল হৈছিলে? কান্দি দিছিলে নে কি তেনেকুৱা? ঝাপ মাৰি উঠিছিল মানে যেতিয়া দাদা কৈছিল, একদম ফূৰ্তিতে ক'ব নোৱাৰা এটা সৃষ্টি হৈছিল আমাৰ ঘৰত। বহুত ফূৰ্তি লাগিছিল, আৰু সি যেতিয়া কৈছে মই APSCত পালো বুলি, বহুত ভাল লাগিছিল আমাৰ। এতিয়া মানুহৰ পুৰা অহা যোৱা চলি আছে এইকেইদিন। হয়, একদম সময় পোৱা নাই মই। চাহ দি আছে। ঠিক আছে, যিসকল আমাৰ উঠি অহা প্ৰজন্ম আছে, তেওঁলোক পঢ়ি আছে, তেওঁলোকক কি ক'ব বিচাৰিবা? বৰ্তমান চৰকাৰখনে যি সুবিধা দি আছে, আচলতে ভালদৰে পঢ়া শুনা কৰিলে চৰকাৰী চাকৰি লাভ কৰিব পাৰিবা, বা চৰকাৰী চাকৰিয়ে নহয়, এইমছ হৈ আছে বা ছেমি কণ্ডাক্টৰ হৈ আছে, সকলোতে আমাৰ নৱ প্ৰজন্ম আগুৱাই যাব পাৰিব, বাহিৰত যাব নালাগে। কি ক'বা এই ক্ষেত্ৰত?
তোমালোকে ভালদৰে আগবাঢ়ি যোৱা পঢ়ি শুনি, কাৰণ আমাৰ চৰকাৰখনে বহুত সুবিধা দি আছে। আমি যিহেতু 1 টকা নিদিয়াকৈ চাকৰি লাভ কৰিছো, তোমালোকক যদি ভালকে পঢ়া সঁচাকৈ এই চৰকাৰখনৰ লগত মানে কৰিব পাৰিবা আৰু। ঠিক আছে, তো বেছি সময় নলওঁ, নিকিতাক আমি অশেষ ধন্যবাদ জনালো, তোমাৰ ধন্যবাদ। লগতে গোটেই পৰিয়ালটোক শুভেচ্ছা জ্ঞাপন কৰিলো। তো ধন্যবাদ থাকিলে, থেংক ইউ।